হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মই কেইটামান কথা শ্বেয়াৰ কৰিম যে জীৱনত যদি উন্নতি কৰিব বিচাৰিছে কিছুমান মানুহৰ পৰা সদায় দূৰত থাকিব লাগে। অকল তুমিয়ে নহয়, তোমাৰ পৰিয়ালটো সেই মানুহখিনিৰ পৰা যদি দূৰত থাকা তেনেহ'লে উন্নতিত বহুত সহজ হ'ব, জীৱনটোত বহুত সুখ শান্তি আহিব, জীয়াই থকাত সুবিধা হ'ব, যিটো মই নিজে ফিল কৰিছোঁ আৰু মই সেই সুবিধাখিনি ল'ব পৰা নাই। তাৰ ভিতৰত এক নম্বৰটো হৈছে কি আলহী অতিথিৰ পৰা যিমানে দূৰত থাকিবা সিমানে লাইফটো ইজি হৈ যাব। 2 নম্বৰ কথা হ'ল নেইবাৰ, ওচৰ চুবুৰীয়া কিছুমান মানুহৰ পৰা সদায় এভইড যিমান পাৰে, নহ'লে বহুত বেছি দিগদাৰ হ'ব। 3 নম্বৰতে কিছুমান ঘৰুৱা মানুহ ভাগি কিবা কিবি ৰাহুৰি এইবিলাকৰ পৰাই সদায় দূৰত, কাৰণ এইবিলাক মানুহে বেছিভাগ ক্ষেত্ৰতে তলফালে টানি থাকিব, ওপৰফালে যাব নিদিয়ে, কিন্তু দেখাত বিৰাট ভাল তোমাৰ কথাই ভাবি থাকিব, তলে তলে তোমাকে সানি থাকিব। গতিকে এইখিনি মানুহৰ পৰা সদায় দূৰত থকা, জীৱনত উন্নতি হোৱাটো খাটাং। যদি এইখিনি মানুহৰ লগত বেছি চুপকি থাকিবা, জীৱনত অধোন্নতিটো খাটাং আৰু মানসিক অশান্তি, ঘৰত অশান্তি, চবতে অশান্তি, নিজৰ মতে একো কৰিব নোৱাৰিবা। গতিকে এই মানুহৰ পৰা দূৰত থকাটো অতিকৈ বেছি প্ৰয়োজনীয়।